হেল্ল' দিনটোৰ আৰম্ভণি এগিলাচ পদিনা আৰু নেমু চেপা পানীৰে মই এই পানী গিলাচ সদায় খাওঁ। এয়া দুপৰীয়াৰ ভাগত ভাইটি আৰু দেউতা যাবলৈ ওলালে ঠাইলৈ আৰু সেই একেখন ঠাইলৈ যাবলৈ ওলালো অকণমান পিছত ময়ো। ঠাই বুলি যে কৈ আছোঁ ক'লৈ যাম জানেনে? আজি যিহেতু 25 বহাগ, আজি গৈ আছোঁ আমি ৰামদিয়াৰ পুৰাভিতা সত্ৰলৈ। হৈ আছে আজি শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথি আৰু এই প্ৰত্যেক বছৰে এই ঠাইলৈ অহা হয়। এই দিনটোত যথেষ্ট ভক্তৰ ভিৰ হয়, দেখিছেনে? গেট নাপাওঁতে ইমান ভিৰ মানুহৰ আৰু এয়া চাওকচোন গেটৰ ভিতৰত কিমান মানুহে ৰখি আছে সেৱা ল'বলৈ আৰু তাৰ মাজতে ময়ো সেই ভিৰৰ মাজৰে এজনী আৰু আমি ওলাই আহি সেৱা কৰি আমি এগিলাচ খালোঁ নেমু পানী আৰু এয়া আমি ঘৰমুৱা হৈ আহিলোঁ। আৰু যিহেতু তাত যোৱাৰ বাবে ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাছিলোঁ, বহুত ভোক লাগিছিল, গতিকে হোটেলতে আমি কিবা এটা খাই ল'লোঁ। গতিকে আজিলৈ ইমানে, বাই বাই।